নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৱে ভালে আছেনে? ময়ো ভালে আছোঁ। আৰু আজি বাইদেউৰ ঘৰত সকাম আছিলে, তো তালৈ আহিছিলোঁ। আৰু আহিয়ে এইফালে মাছ ফ্ৰাই কৰিব পাইছোঁ, দিছেনে? মাছৰ চব্জিকণ বনাব দিছে, যিহেতু বুঢ়া পোহা সকাম আছে আজি বাইদেউৰ ঘৰত। এইফালে তেলকণ গৰম হৈ লোৱাৰ পিছত এইফালে মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ দেই। সকলোকে শুভৰাত্ৰি জনালোঁ বন্ধু বান্ধৱীসকল, আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাব বুলি সকলোকে আশা ৰাখিছোঁ। আৰু ৰাতি ভাত সাজ খালেনে বাৰু? নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। এইফালে মাছ কেইপিচ ফ্ৰাই, যিহেতু টান কৰিব লাগিব, মাছ কেইপিচ ফুল ফ্ৰাই হ'ব। এইফালে ফ্ৰাই কৰি মেলি নমাইছোঁ, আৰু মাছৰ লগত দিবৰ কাৰণে এইফালে বিলাহী আৰু আলু কাটি ৰখা হৈছে। যিহেতু মাছ কেইপিচ গোটেই কেইপিচ ফুল ফ্ৰাই কৰি লোৱাৰ পাছত এয়া মাছৰ চব্জিকণ বনাব লাগিব। আৰু মাছত দিবৰ কাৰণে এইফালে মাছ ফ্ৰাই কৰি থকাৰ মাজতে আদা নহৰু খুন্দি লৈছোঁ। যিহেতু তেনেকৈ বেলেগ একো মছলা ব্যৱহাৰ কৰা নহয়, মছলা তেনেকৈ খুব কমেই খুৱাওঁ, চবেই খায় বাৰু, কমেই খায় আমাৰ গাঁৱত। তো এতিয়া এইখিনি খুন্দি লোৱাৰ পাছত বদলি দিছোঁ দেই আতনি। আৰু এইফালে বদলি দি থাকোঁতে মই এইফালে চালাড অলপ কাটো বুলি লৈছিলোঁ, কাটি ল'লোঁ। পিঁয়াজকেইডোখৰ মিলাই দিলে মানে বেয়া হয়, সেইটো কাৰণে পিঁয়াজকেইডোখৰ ছাইডতে কাটি ৰাখিছোঁ। আৰু এইফালে দেখিছেনে, আকৌ বহি গ'লোঁ চব্জিকণ বনাওঁ বুলি। তেল অলপ দি ল'লোঁ, তাতে আকৌ যিখিনি মছলা পিচিছিলোঁ, আদা নহৰু, তাতে তেজপাত দি দিলোঁ, আৰু কাটি থোৱা আলু বিলাহীখিনি ইয়াতে ধুনীয়াকৈ মিলাই ভাজি আছোঁ দেই। আৰু এইফালে পানী অলপো দি লৈছোঁ। দিয়াৰ পাছত ধুনীয়াকৈ উতল অহাৰ পাছত মাছ কেইপিচ ফ্ৰাই কৰি থোৱা মাছ কেইপিচ দি দিছোঁ দেই। এতিয়া উতল অলপ আহিবলৈ দিম। দেখিছে না, কালাৰটো ধুনীয়া হৈছেনে বাৰু? আৰু এইফালে ঘৰলৈ আহি মেলি আকৌ ভাত খাবলৈ বুলি আহিলোঁ দেই ৰাতি। আজি ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।